পুনৰবাৰ আজি আমি পদযাত্ৰাৰ জৰিয়তে ৰহণ গাঁৱৰ বিভিন্ন গাঁৱৰ উদ্যোগত আজি গাঁৱে গাঁৱে আমি আজি পদযাত্ৰা আৰম্ভ কৰিছোঁ। জাতিদংগী নাগৰিকত্ব সংশোধনী 2016 বাতিলৰ দাবী যি জাতি মাতি ভেটি কথা কৈ চৰকাৰখনে কোৱা চৰকাৰখনে আজি এই জাতিটো শেষ কৰাৰ যি সিদ্ধান্ত এই সিদ্ধান্ত পুনৰবাৰ আমি এই পদযাত্ৰাৰ জৰিয়তে আমি সকীয়াই দিছোঁ যে আপোনালোকে যিখন আইন গৃহীত কৰিব বিচাৰিছে সমগ্ৰ অসমে এখন বাতিল কৰিছে। গতিকে আপোনালোকক পুনৰবাৰ আমি এই আইনখন বাতিল কৰাবৰ কাৰণে আমি এই পদযাত্ৰাৰ জৰিয়তে আপোনালোকক সকীয়াই দিছোঁ। ধন্যবাদ। জাতিদংগী বিধেয়কৰ বিৰুদ্ধে ইতিমধ্যে সমগ্ৰ অসমত প্ৰতিবাদৰ জোৱাৰ উঠিছে। ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ বিজেপি দলটোৱে এই চৰকাৰখনে অসমৰ আৱেগ অনুভূতিক সন্মান জনাই অসমৰ গণতান্ত্ৰিক যি আন্দোলন এই আন্দোলনক সন্মান জনাই আমি সকলো ৰাইজে আজি তাৰিখত ৰহণন্তত এই আপোনাৰ পদযাত্ৰা হৈছে। এই জাতিধ্বংসী বিধায়কখন আজি ৰহণবাসী ৰাইজ হৈ আমি একত্ৰিত হৈ এই জাতিধ্বংসী বিধায়কখনৰ কাৰণে সকলো ৰাইজ ওলাই আহিছে একত্ৰিত হৈ। এই জাতিধ্বংসী যদি বিধায়কখন অসমত যদি জাপি দিব বিচাৰে তেন্তে হ'লে এই ৰহণবাসী আৰু সমগ্ৰ অসমৰ লগতে সমগ্ৰ অসম জ্বলাই তুলিব বুলি আজি এই ৰহণবাসী তাৰফৰ পৰা আমি আপোনালোকক ঘোষণা কৰিছোঁ।